হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিজাক চেনেল। মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে আমাৰ অংগনবাদীত যে ICD কেছ এপ্লিকেশ্যন এইটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব। এই চাওক, ফেনাচনিক মোবাইল দিয়া হৈছে অংগনবাদীত, ফেনাচনিক। তেনেহ'লে যাওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ডেমো মোডত কৰিব লাগিব। প্ৰথমতে আপুনি ইয়াত যাব লাগিব। ইয়াত যে আপুনি যিহেতু প্ৰথমতে আপুনি পৰিয়ালৰ ব্যৱস্থাপনা সেৱাত অকে কৰিব লাগিব। চোৱাৰ পিছত ইয়াত লিখা আছে নতুন পৰিয়াল পঞ্জীকৰণ। তাৰপিছত ইয়াত যাব। ইয়াত যোৱাৰ পিছত ইয়াত মাৰিব। মাৰাৰ পিছত আপোনালোকে মাৰিব 001 এইটো 001 মাৰিবই লাগিব। ধৰি লওক আপোনালোকৰ তাতে আছে ইছলাম আলী আহমেদ। আলী আহমেদ। তাৰপিছত ইয়াত মাৰক। ইয়াত মাৰাৰ পিছত ইয়াত আহিছে চাওক, আপোনালোকে শুনিব পাৰিব। যদি মোৰ এইটো অলপ অন কৰিম। আপুনি এই পৰিয়ালটোৰ ঘৰত বৰ্তমান সময়ত উপস্থিত আছেনে? যিহেতু আছে সেইকাৰণে ইয়াত চাওক জাতীয় অনুসূচী অন্যান্য, ইয়াত অন্যান্য হ'ব। অন্যান্য তাৰপিছত ইয়াত মাৰক। তাৰপিছত যিহেতু ইছলাম ইয়াত মাৰক। যিহেতু BPL থাকিলে এইটো, নাথাকিলে এইটো, যিহেতু নাই। থাকিলে এইটো, নাথাকিলে এইটো, যিহেতু নাই। এতিয়া চাওক আৰু নতুন এটা যোগ কৰিব লাগিব। ইয়াত মাৰিব। যিহেতু আধাৰ কাৰ্ড নাই, আধাৰ কাৰ্ড নাথাকিলে আধাৰ কাৰ্ড নম্বৰো নাই। আৰু ইয়াত আকৌ আলী আহমদ বুলি লিখিব লাগিব। যিটো পৰিয়ালৰ মুৰব্বী হয়। আলী আহমেদ ইয়াত মাৰক। মাৰাৰ পিছত জন্ম তাৰিখ থাকিলে ইয়াছ মাৰক, নাথাকিলে মই ন মাৰিলোঁ। মাৰাৰ পিছত 20 বছৰ, যিহেতু 20 বছৰ দিয়াৰ পাছত 0 মাহ পুৰুষ হয়। যিটো আলী আহমেদ পুৰুষ, বিবাহিতা হয়। বিবাহিতাৰ বয়স 17 হয়। অক্ষম হয়। এই চাওক আপোনালোকে। আপুনি এতিয়ালৈকে তলৰ সদস্যসকলৰ নাম পঞ্জীয়ন কৰিলে। যিহেতু এটা হৈ গ'ল। আপোনাৰ পৰিয়ালৰ মুৰব্বীজৰ নাম এই চাওক, ইয়াত আহি গৈছে আলী আহমেদ বুলি আহি গৈছে। আপুনি যদি আৰু পৰিয়ালৰ সদস্যক সংযোগ কৰিব বিচাৰে তেনেহ'লে ইয়াত মাৰক। তাৰপিছত ইয়াত চাওক যোগ কৰিব লাগিব। যোগ কৰক। যোগ কৰি ইয়াত লিখক মহলা বুলি। যিহেতু আপোনালোকৰ যিটো নাম হ'ব এইটো লিখিব। ইয়াত মই মহলা বুলি, চাপোজ এইটো উদাহৰণ মহলা বুলি লিখিছোঁ। লিখাৰ পিছত জন্ম তাৰিখ জানিলে ইয়েছ বুলি মাৰিব। যিটো মই নাজানো সেইকাৰণে এইটো হেৰি বুলি দিলোঁ, 18 বুলি দিছোঁ। 18 যিহেতু মহিলা, বিবাহিতা হয়। বিয়াৰ সময়ত বয়স 16 বছৰত বিয়া হৈছে। চাপোজ এইটো উদাহৰণ। মোবাইল নম্বৰ থাকিলে মোবাইল নম্বৰ যিটো নাই। শাৰীৰিকভাৱে যদি অক্ষম হয়। এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষমতা আছে নেকি? আপোনাক সুধিছে এইটো, কোনো অক্ষমতা আছে নেকি? নাই। যিহেতু হয়। তাৰপিছত ID নম্বৰ নাই। নোহোৱাৰ পিছত ইয়াত এই চাওক আপোনালোকে আহি গৈছে আলী আহমেদ আৰু মহলা। যিহেতু এইটো নতুন বিয়া হৈছে, কোনো গৰ্ভৱতী বা কোনো সন্তান নাই আৰু সদস্য নাই, সেইকাৰণে মই এইটো চেভ কৰিম। ইয়াত মাৰক। ইয়াত চাওক যোগ নকৰিবলৈ আছে, ইয়াত মাৰি দিয়ক। মাৰাৰ পিছত ইয়াত আছে মহলাৰ স্বামী। এইবোৰত যদি মহলাৰ স্বামী আছে দিয়ক। আছে দিয়াৰ লগে লগে তলত অপশ্যন আহি যাব আলী আহমেদ। ইয়াত ক্লিক কৰক। ক্লিক কৰি ইয়াত কৰক। এই চাওক আপোনালোকে ইয়াত যদি আপোনালোকে এইটো কৰি কাটি বেক কৰি আহে তেনেহ'লে এইটো সম্পূৰ্ণ নহয়। ইয়াত সম্পূৰ্ণ হৈছে বুলি ইয়াত ক্লিক কৰিব লাগিব।
ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব ইয়াত আলি আহমদৰ ঘৰ 01 ইয়াত মাৰক মাৰাৰ পিছত এই চাওক আলি আহমদ পৰিয়াল কোন কোন আছে যেটা আলি আহমদ নতুন বিয়া পাতিছে এইকাৰণে আলি আহমদ 20 বছৰ মহলাৰ 18 বছৰ বন্ধুসকল আপোনালোকে আৰু মোৰ এই ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰি ল'ব প্লিজ ধন্যবাদ।